চাওক গাইজ আজি মানে একেবাৰে ৰ'দ বতৰ কিন্তু কি কৰিব উপায় নাই কঠীয়া আগতে উঠাই থৈ দিয়া হৈছে সেইটো কাৰণে মানে ভালকৈ আজি মেচিন লগাই মেলি দিয়া হৈছে আজি মানে বস্তু খেতি কৰি ভাবিছোঁ আজি বেছি নাছিলে 1.5 বিঘামান আছিলে বাছ উপায় নাই কঠীয়াটো আগতে উঠাই থোৱা হ'ল কঠীয়া বেয়া হৈ গৈছে সেইটো কাৰণে আজি মেচিন লগাই হ'লে অলপ কষ্ট কৰিব লাগিব অলপ কষ্ট কৰি দিছোঁ পাইপ টানি মেলি মেচিন তাত লগা কামটো বহুত কষ্ট কাম হয় অৱশ্যে হ'লেও আৰু উপায় নাই নকৰিলেও উপায় নাই অসমীয়া মানুহ কৰি সোনকালে শেষ কৰিব লাগে বুলি খেতিটো তাকে এই মেচিন টানি মেলি হেৰি কৰিলোঁ আপোনালোক অলপমান কেতিয়াবা খেতিৰ বিষয়টো দেখাই আছোঁ লগাই পাইপ টানি এনেকৈ দিছে ভাল লাগিছে কিন্তু আমি কেতিয়াবা অকণমান আৰু দেখাই দিছোঁ আপোনালোকক লাষ্ট ফটো নহ'লে বহুত কষ্ট তাতে ভিডিঅ'টো যাতে আপোনালোকে চাই সকলে কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব হাই গাইছ চাই লওক আজি পূৰা ৰুব দিছে বোকা অৱস্থা নাই লুটু পুটু পূৰা চাই লওক একদম মানে ট্ৰেক্টৰ লগাই মানে জিন্দগী পাইপ লগাই কিনে ধান লগাব নালাগে মেচিন লগাই বহুত কষ্ট চাই লওক আজি আকৌ ৰুব দিয়া হ'ল মানে পানী মেচিন লগাই সিঁচি অৱস্থা নাই এইফালে ট্ৰেক্টৰ মাৰি থকা হৈছে 1 বিঘামান হ'ব মাটি আজি দিয়া হৈ গ'ল এইবিলাক চাওক অৱস্থা বোকা লুটু পুটু হৈ মেচিন সিঁচি মেচিনৰ পৰা পানী পাইপ টানোতে একদম 12 বাজি গৈছে আজি আৰু একদম উপায় নাই আৰু ৰোৱনীও নাই তেখেতে আজি ৰোৱনীও পোৱা নাই আজি তেখেতে ৰুই আছে কিমান ৰুব আৰু এইফালে মেচিন মাৰি আছে চাব পাৰে আপোনালোকে চাওক চালক এয়া ৰুই আছে বৰ্তমান কি ক'ব আৰু লাষ্ট আজি ফিনিচিং ভাত খাব লৈছোঁ এতিয়া ভাত আনিছে এয়া ভাত খুলি কিনে খাব লাগিব আমি পথাৰতে আৰু চাই লওক ইমান ধুনীয়া বোকা হৈছে আজি পানী মেচিন লগাই পানী পেলাই আৰু বৰষুণ বতৰ নাই দেখিছে আৰু ৰ'দ বতৰ তেনেকুৱা আকাশখন এনেকুৱা কৰি আৰু যেন তেন কৰি টুকুৰা হৈছে আৰু ৰুই আছে চব